হয় পোনপ্ৰথমে আমি সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা বিটিআৰ চৰকাৰক মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক শুভেচ্ছা তথা অভিনন্দন দিছোঁ, ধন্যবাদ দিছোঁ যে আজি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যুগ যুগ ধৰি আমাৰ আন্দোলন চলি আছে, ভাষা কলা কৃষ্টি পৃথক সমতাপুৰ জনজাতিকৰণ। কিন্তু আজি ইমান দিন আন্দোলন চলি থকাৰ পৰিপ্ৰেক্ষিততো কিন্তু আমাৰ কোচ ৰাজবংশীৰ যিবিলাক জ্বলন্ত সমস্যা, জাতি এটা জীয়াই থকাৰ যি সমস্যা আমি আন্দোলন কৰিছোঁ। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত আজি কোচ ৰাজবংশী ভাষাত, মাতৃভাষাত আজি আমাৰ এই বিটিআৰ অঞ্চলত 14খন স্কুলত তেওঁ পাঠদান কৰাৰ কাৰণে এটা গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাই দিয়ে। আৰু কোচ ৰাজবংশী ভাষাত আজি যে আমি অসমত, আজি অসম চৰকাৰে যিটো কাম কৰিব পৰা নাই, আজি বিটিচি চৰকাৰে আমাক কৰি দিছে এই কামটো। কোচ ৰাজবংশী ভাষাত, মাতৃভাষাত আমাৰ কোচ ৰাজবংশী উদ্যোগিত অঞ্চলত যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে তেওঁত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ক্লাছ কৰিব পাৰিব আৰু মাতৃভাষাটো আমাৰ জীয়াই থাকিব, বা এটা জনগোষ্ঠী হিচাপে জীয়াই থাকিলে ভাষা এটা জীয়াই থাকিব লাগে প্ৰথমত। তো এই কামটোৱে আমাক মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি দিছে। আজি আমি বিটিআৰৰ 14খন স্কুলত দিছে, আমাৰ তেনেকৈ চিৰাঙত 5খন আছে। আমি স্কুলবিলাক নটেট কৰি দিছিলোঁ, কোকৰাঝাৰ, চিৰাং। গতিকে আজিৰ পৰাই আমাৰ যি লোৱাৰ প্ৰাইমাৰী স্কুলবিলাকত আমাৰ চিৰাঙৰ 5খন জিলাত, কোকৰাঝাৰৰ 9খন জিলাত আজি ক্লাছ ষ্টাৰ্ট হ'ব। গতিকে আমি আশা ৰাখিম আগন্তুক দিনত যি আমাৰ আৰু কোচ ৰাজবংশী অনাগত উদ্যোগিত অঞ্চল আছে, এই অঞ্চলবিলাকতো মই ভাবোঁ চৰকাৰে আকৌ বেলেগ বেলেগ স্কুলবিলাকতে তেনেকুৱা ধৰণৰ এই প্ৰক্ৰিয়াৰে আমাৰ কোচ ৰাজবংশী ভাষাত যাতে ছাত্ৰ ছাত্ৰীসকলে ক্লাছ কৰিব পাৰে ইয়াৰ ব্যৱস্থা কৰি দিয়ে। আৰু সদৌ এখন মই আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাম। আমি বিটিআৰ আখৰাছো আৰু সাহিত্য সভাই এই প্ৰচেছটো আগবাঢ়িছিলোঁ। আকৌ আমি লোৱাৰ প্ৰাইমাৰী লৈ যোৱাৰ কাৰণেও আমি নিশ্চয় আলোচনা বিলোচনা কৰিম। আমাৰ ইণ্টেলেকচুৱেল, আমাৰ সাহিত্যিক, আমি এইখিনি বস্তু আগবাঢ়ি লৈ যাম। আৰু আমাক প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ যি এতিয়া লোৱাৰ প্ৰাইমাৰীত হৈ গ'ল, আপোনালোকক আমি আপাৰ প্ৰাইমাৰীলৈকে আমি উন্নতিকৰণ কৰি আপোনালোকৰ ভাষাটোক আমি ষ্টাব্লিছ কৰাৰ কাৰণে বিটিআৰত আপোনালোকক আমি কিবা কৰিম। আজি আমি ইয়াত আলহী হিচাপে আমি আমাৰ চাইকং বৰ্মা ডাঙৰীয়া EM, তেওঁ যথেষ্ট আমাৰ কোচ ৰাজবংশী সমাজৰ লগত মিলি থাকে, আমি ভাল পাওঁ, আমাৰ বন্ধুস্বৰূপ। তেওঁক আমি আমন্ত্ৰণ কৰি আনিছোঁ আজিৰ এই প্ৰগ্ৰাম কাৰ্যসূচীত। তেওঁ আজি আহিছে আৰু তেওঁ নিজেও গৌৰৱান্বিত হৈছে যে আজি কোচ ৰাজবংশীসকলে নিজৰ পাঠ্যক্ৰমত কিতাপ মানে ক্লাছ কৰিব পাৰিব, নিজৰ ভাষাত, আজি মাতৃভাষাত তেওঁলোকে শিক্ষাদান পাব। তেওঁ আজি গৌৰৱ অনুভৱ কৰিছে, আমি তেওঁকো ধন্যবাদ দিছোঁ।